ঐক্য সংগঠি আৰু সম্প্ৰীতিৰ সন্মিলনভূমি ৰন্থলী বাগিচা ওদালগুৰি জিলাৰ বৃহত্তৰ কলাই গাঁৱৰ এটি অংশ বুৰঞ্জী প্ৰসিদ্ধ ৰন্থলী বাগিচাত ৰন্থলী বাগিচা আঞ্চলিক কামতল উলুম মাদ্ৰাছা প্ৰাংগণত পবিত্ৰ ৰমজান মাহ উপলক্ষে যোৱা ইংৰাজী 18 মে 2019 শনিবাৰে সমূহীয়া ইফতাৰ আৰু বিশ্ব শান্তিৰ বাবে দুআ প্ৰাৰ্থনাৰ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। মাদ্ৰাছা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিত উপস্থিত আছিল পিটিচিৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰী জগদীশ চৰকাৰদেৱ, লগতে বৃহত্তৰ কলাই গাঁৱৰ বিভিন্ন ধৰ্মৰ বিশিষ্ট নাগৰিক তথা সমাজসেৱীসকল। অনুষ্ঠানটিৰ আৰম্ভণিতে পিটিচিৰ কাৰ্যবাহী সদস্য শ্ৰী জগদীশ চৰকাৰদেৱে ৰন্থলী বাগিচাৰ লগতে সমূহ অসমবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰে আৰু শান্তিৰ সম্প্ৰতি অটুট ৰখাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অনুষ্ঠানটোত উপস্থিত থকা ৰন্থলী বাগিচাৰ এজন বিশিষ্ট সমাজসেৱী শ্ৰী ৰুদ্ৰ হাজৰিকাদেৱে ইফতাৰৰ ফল-মূলসমূহ বিলনি কৰা কাৰ্যৰে ভাতৃত্ববোধৰ এক নিদৰ্শন দাঙি ধৰে। লগতে তেওঁৰ বক্তব্যত বৃহত্তৰ কলাই গাঁৱৰ অঞ্চলৰ লগতে সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰতি অটুট ৰখাৰ কামনা কৰে। এই অনুষ্ঠানত উপস্থিত থকা পাক চেনেলৰ সাংবাদিক শ্ৰী জিতু ডেকাই তেওঁৰ বক্তব্যত অসম তথা সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰতি কামনা কৰাৰ লগতে এনেধৰণে ভাতৃত্ববোধ জগাই তুলিবলৈ সকলোকে আহ্বান জনায়। আন্তরিক ধন্যবাদ নহয় হিচাপে বিভিন্ন ভাষাভাষী মাজত সমন্বয়ৰ পৰিৱেশ সৃষ্টি হওক সকলোকে আকৌ মই শ্ৰদ্ধাজনক কৃতজ্ঞতা জনাইছোঁ। বিশেষভাৱে এটা পবিত্ৰ ঘৰত একেলগে ইফতাৰ পাৰ্টিৰ সময়ত হৈ একেলগে সকলোৰে লগত সমভাগী হোৱাৰ সুযোগ পাইছোঁ। মই ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সকলো মংগল হওক। কামনা কৰি ধন্যবাদ, নমস্কাৰ। কৰিলোঁ আৰু আমাৰ এই আজিটো আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰমজান মাহৰ পবিত্ৰ ৰমজান মাহৰ যিটো ৰোজাৰ আমাৰ ইফতাৰ খানা বুলি ক'ব ইফতাৰ পাৰ্টিত যোগদান কৰিব পাই মই বৰ শান্তি পাইছোঁ আৰু মই এজন হিন্দু ধৰ্মাৱলম্বী লোক হিচাপে আমি এইটোকে বাৰ্তা দিব বিচাৰোঁ যে আমাৰ এই অসমত যাতে এনেদৰে হিন্দু মুছলমান আটাই মিলি ভৱিষ্যতে এনেকৈ বিহু হওক, ঈদ হওক, পূজা হওক আমি যাতে পাতিব পাৰোঁ তাকে মই কামনা কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ দেশত শান্তি হওক তাকে কামনা কৰি মই এই আজি ইফতাৰ পাৰ্টিত যোগদান কৰিছোঁ। অসমবাসী ৰাইজলৈ মই এই ৰমজান মাহৰ পবিত্ৰ
মুবাৰক জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক যে আহিবলগীয়া ঈদ, এই ঈদত যাতে সকলোৱে সুখ শান্তিৰে ঈদটো পালন হয়, মই তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু আজি ৰন্থলী বাগিচাত যিটো ৰমজান মাহৰ আজি ৰোজাৰ উপলক্ষে যিটো ইফতাৰ পাৰ্টি ইয়াত আয়োজন কৰিছে, সঁচাকৈ মোৰ আহি খুব আনন্দিত। মই নিজে অনুভৱ কৰিছোঁ যে কেৱল ইয়াত ইছলাম ধৰ্মী লোকসকলে যে আজিৰ এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে তেনেকুৱা নহয়। হিন্দু ধৰ্ম বা অন্যান্য ধৰ্মাৱলম্বী জাতি ভাষা সকলো মানুহে আজি ইয়াত আহি এই ইছলাম ধৰ্মৰ মানুহখিনিৰ লগত একেলগে আজি ইফতাৰ পাৰ্টিত আজি যোগদান কৰিছে। আৰু ইয়াৰ পৰা এটা বাৰ্তা গৈছে যে আচলতে কলাইগাঁও অঞ্চলৰ ৰাইজ ধৰ্মৰ ভিত্তিত থকা নাই। অসমীয়া জাতিৰ যি এটা মহাজাতি, এই জাতিৰ আচলতে এটা পৰিচয় দাঙি ধৰা বুলি মই নিশ্চিতভাৱে উপলব্ধি কৰিছোঁ আজিৰ এই পবিত্ৰ দিনটো।